হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি এটা ভ্লগ দিয়া আছে আৰু এই ভ্লগটো আপোনালোকে 2 বা 3 দিনৰ পিছত পাব, যিহেতু এইটো বিয়ালৈ যাওঁ, সেইকাৰণে বিয়া ঘৰত এডিট কৰিবলৈ নহয়, সেইকাৰণে 2 বা 3 দিনৰ পিছত পাব। 6 তাৰিখ না 7 তাৰিখে পাই যাব আপোনালোকে। ষ্টাডি ভ্লগ এইকেইদিন দিবলৈ নহয়, যিহেতু বিয়াত থাকিম সেইকাৰণে। আৰু ক'ত বিয়া, কি কথা, কাৰ বিয়া আৰু কোন কোন যায় লগত আপোনালোকক সকলোখিনি দেখাই থাকিম। আপোনালোকে ভ্লগটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া মই পেকিং কৰি লওঁ, কাম বন কৰা হৈ গ'ল, ঘৰটো সাৰিবলৈ আছে মাত্ৰ, সেইটো মায়ে সাৰিব, বাকী বিচনা চিচনা চব কৰা, বাচন চাচন ধোৱা হৈ গ'ল। এতিয়া মই পেকিং কৰি লওঁগৈ, আপোনালোকক ভ্লগটো শেষলৈকে সকলোখিনি দেখাই থাকিম, চাই থাকিম। আৰু এই পেকিং কৰা কাপোৰখিনি গোটেইখিনি উলিয়াই লৈছোঁ মই। গা ধুই আহি গ'লোঁ, ভাইটি এফালে খোল বজাই আছে আৰু এতিয়া মই ওলাই লওঁ, তাৰপিছত আপোনালোকক লগ পাম। হেল্ল' এভৰিৱান, এতিয়া ওলাই মেলি একেবাৰে ৰেডি হ'লোঁ, চুইদাৰযোৰকে পিন্ধি লৈছোঁ আৰু যাম আৰু অলপ দেৰিৰ পিছত। কাৰ লগত যাওঁ, কেনেকৈ যাওঁ, আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাই থাকিব, তেতিয়া গম পাব। ফাইনেলি ভাত কেইটামান খাই ল'লোঁ আৰু এইফালে বেগ চেগ লৈ ৰৈ আছোঁ। আৰু ইয়াত তিনিআলি পালোহি, পাপাই আনিলেগৈ, কামৰ জেগাত আছিলে, তিনিআলিত থ'বলৈ আহিলে ভাইটি আৰু মোক। আৰু কোন কোন আহি আছে আপোনালোকক জনাই আছোঁ বাৰু। আৰু এয়া বাছত উঠিলোঁ, আৰু বাছত উঠি থাকোঁতে তেনেকৈ ভিডিঅ' কৰা নহ'লে। আৰু এয়া দেখিছেনে, আমি চুকাফা ক্ষেত্ৰ পালোহি। আৰু আপোনালোকে চুকাফা ক্ষেত্ৰ পাইছোঁ বুলি ক'লে অনুমান কৰিব পাৰিছে নিশ্চয় কোনফালে আহিছোঁ। অকণমানকৈ জাজ কৰকচোন বাৰু আৰু কমেণ্ট কৰিব, মই জনাম বাৰু, আপোনালোকে মোক জনাবচোন বাৰু মই কোৱাৰ আগতে। ফাইনেলি আমি গাড়ীৰ পৰা নামিলোঁ। এইফালে ভাইটি, বৰমা, মামা ককা, জেঠাই, বৰ্তা সকলোখিনি গৈছিলোঁ আৰু সকলোৱে একাপ চাহ খালোঁ। জেঠাই আৰু ভাইটিয়ে পৰঠা খালে, এইফালে ভণ্টিও খালে, এইফালে বৌ, এইফালে টিকলা দিয়া মোক হাই কৈ দিয়া, হাই কৈ দিয়া। সকলোৱে চাহ তাহ খাই আজৰি হোৱাৰ পিছত আমি এতিয়া গাড়ীৰ ওচৰলৈ আহিছিলোঁ আৰু বৰ্তা আৰু মই বজাৰ কৰিবলৈ গৈছিলোঁ, যিহেতু বিয়াৰ কাৰণে প্ৰেজেণ্ট লোৱা নাছিলে, সেইকাৰণে সকলোৱে মিলি সেইকাৰণে এপে এখনকৈ ল'লোঁ, মানুহ সৰহ আছিলে। এয়া আহি আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ক'ত বিয়া আছে আপোনালোকে ভিডিঅ'টো শেষলৈ গম পাব। ফাইনেলি 4 ঘণ্টামান গাড়ীত অহাৰ পিছত বিয়া ঘৰ পালোহি আৰু আপোনালোকে ভ্লগটো শেষলৈ চাব। গান এটা সেইবোৰ নহয়, ভাল ধুনীয়াকৈ গোৱা, মই তেতিয়া মোবাইল চাবলৈ আৰু চাহ তাহ খাই উঠি এতিয়া ভাবিলোঁ প্ৰেজেণ্টটো দি লওঁ, যিহেতু বিয়া ঘৰৰ কথা। আৰু চাহ তাহ খাই উঠি প্ৰেজেণ্টো দিলোঁ। আৰু এইফালে মই যিহেতু সোনকালতে গৈছিলোঁ আমি, আৰু গৈ পোৱালৈ 2:30মানেই বাজিলে, সেইকাৰণে ভাতৰ যোগাৰ ময়ে কৰিলোঁ। গৈ পাই 3বাৰ বনাবলগীয়া হ'ল ভাত। আৰু এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু আপোনালোকৰ লগত তেনেকৈ ভিডিঅ' কৰিবলৈ হোৱাই নাই। আৰু এতিয়া বাচন ধুই পেলাই ওলাই আহিছোঁ, আপোনালোকক অকণমান বিয়া ঘৰ পৰিৱেশ দেখাওঁ। আৰু এইফালে পেণ্ডেল দিছে, একদম চিম্পুলকৈ দিছে। আৰু আমি আহিছোঁ গোলাঘাটলৈ। গোলাঘাট জুৰীয়া দলঙত আছিলে আমাৰ পাপা মাহীয়েকৰ ছোৱালীৰ সৰু বিয়া। কইনা মাক, এইফালে জেঠাই, হয়। আৰু এইফালে জেঠুৱা হয়, যিহেতু কাইলৈ বিয়া আছে সেইকাৰণে আজিয়ে সকলোখিনি চাহ যোগাৰ কৰি থৈছে। এইফালে বৰ্তা, এইফালে জেঠাই। হেল্ল' গাইজ, এতিয়া মাছ চাছ চব ধুই আনিলোঁ, এতিয়া ভাত বনাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ' তেনেকৈ কৰিবলৈ হোৱাই নাই, কাম কৰি আছোঁ যিহেতু, সেইকাৰণে এতিয়া পাচলি চাচলি চব কাটি মেলি ভাতখিনি বনাই লওঁ, যিহেতু গধূলি হৈ গ'ল, সেইকাৰণে আপোনালোকে ভ্লগটো শেষলৈকে চাই থাকিব। আৰু এইফালে ৰাতি মাছ আৰু ৰঙালাও, বেঙেনা, কবি সকলোখিনি দি থুপথুপীয়া নিচিনাকৈ বনাইছিলোঁ। আৰু তাৰ আগত এবাৰ কবি ভাজিলোঁ, আমি আহোঁতে আকৌ ফুলকবি জোল বনাইছিলোঁ। আৰু এইফালে মাছ ফ্ৰাই কৰি আছোঁ, এইটো ভিডিঅ' ভালকৈ কৰি দিছিলে। এইফালে মাছৰ মাথা দি পেলাই সকলোখিনি দি থুপথুপীয়াকৈ বনাইছিলোঁ। আগতে ওলোৱাই নাই দেখিছেনে? খাবলৈ কেনেকুৱা হৈছে? ভাল হৈছে? ভাল হৈছেনে? ভালকৈ ক। আৰু এয়া কাৰিকৰ, এইফালে আগদিনাই মাছ চাছখিনি ফ্ৰাই কৰি থৈছিলে। এয়া মেহেন্দি আৰ্টিষ্ট, এওঁক চাগে আগতে দেখিছে ইউটিউবত। এইফালে আমাৰ ভাইটি দাদা নাজানো মেহেন্দি আঁকিবলৈ লৈছোঁ, আপোনালোকে চাই থাকিব। এয়া আমাৰ মেহেন্দি আৰ্টিষ্ট লাগিছে, দেখিছেনে? দেখাই দিয়ক, এইবোৰ দেখিছেনে কি গতি কৰি পেলালে হাতৰ। এয়া মেহেন্দি আৰ্টিষ্ট, আঁকিব নাজানে, তেওঁলৈ চেষ্টা কৰিছে আজি এনো। কইনা বেইন বেয়া হৈ আছে, সেইটো কাৰণে মানুহবোৰ শুলে আমি সাৰ পাই আছোঁ তেওঁ বোলো। হেল্ল' গাইজ, এতিয়া 11টা বাজি গ'ল আৰু আমাৰ মেহেন্দি অঁকা হৈ গ'ল। মই মেহেন্দি আঁকিব একেবাৰে নাজানো,
দিলোঁ আৰু এইফালে তলত বতাহত চব ফুলে এতিয়া তাইক দেখাইছোঁ। মই অঁকাখন বাৰু অকণমান যেন তেন পেহী আৰু ভাইটিয়ে সোঁহাতখনত আঁকিছিলে। আৰু এয়া পিছদিনা ৰাতি 2টা বজালৈকে আমি খোৱা নাই, বহুত গালিও খালোঁ। আৰু এয়া মেকআপ ময়ে চিম্পুলকৈ তাইক কৰি দিলোঁ। যিহেতু সৰু বিয়াহে মেকআপ আৰ্টিষ্ট নাই অহা। আৰু এইফালে তাইক বাহিৰত মই ফটো দুখনমান মাৰি দিওঁ বুলি ভাবিলোঁ, যিহেতু ফটোগ্ৰাফাৰ দেৰিকৈ আহিছিলে। কইনা বাবেকে বনাই আছে খানা। আৰু ময়ো গা পা ধুই আহি প্ৰথম এজনী পট্টা ছোৱালী হয় ভণ্টি, তাইক মেকআপ কৰি দিব লাগে, তাইকো কৰি ল'লোঁ। এইফালে ভাবিলোঁ কাপোৰ কানি নিপিন্ধাৰ আগত খানাটো খাই আহোঁ। এইফালে পেহী আৰু ছোৱালী, কিন্তু আমাৰ নাগৰীয়া খানা হোৱাই নাছিলে, বহুত দেৰি হৈ গৈছে। আৰু কাপোৰ কানি পিন্ধাৰ পিছতে হ'লগৈ। আৰু এইফালে সকলোখিনি বনাই আছে। এইফালে কইনা, এজনী জেঠাই, এজনী বৌ, এইফালে আপোনাক মই দেখাই নাই, একো নহয় ফটো নাই ভিডিঅ' কৈছে এজনী ডাঙৰ জেঠাই। আৰু এইফালে পাপৰ আছিলে, মাছৰ জোল আছিলে, দালি আছিলে, জ্বলা ভাজি আছিলে, মিঠা ভাজি আছিলে, চাটনি আছিলে, আচাৰ আছিলে, তেনেকৈ আছিলে। মই খোৱা তেনেকৈ দেখাবলৈ নহ'লে, এয়া মাহী ল'ৰা মানে কইনাৰ ককায়েক, এইফালে বৌ, সেইফালে মই, এইফালে পেহী ছোৱালী সকলোৱে খাই আছিলোঁ। আৰু এইটো ভিডিঅ' মোক ভাইটিয়ে কৰি দিছিলে। আৰু এইফালে খাই মেলি আহি সকলোখিনি আমি বহি আছোঁ। এইফালে বৰ্তা ছোৱালী, আৰু এইফালে টিকলা দেখিছেনে, বেলুন খেলি আছে, বহুত দুষ্ট হয় সি। আৰু এয়া বিয়া ঘৰলৈ অলপকৈ মানুহ অহা ষ্টাৰ্ট কৰিছে। এইফালে পেহী বাৰে বাৰে তাই কোপাৰ ফুল খোল খাই গৈছে। আমি এতিয়া ফটো মাৰিবলৈ আহিছোঁ, এয়া সকলোখিনি আহিছোঁ। এইফালে এয়া মডেল হয়। আৰু এফালৰ পৰা ডাঙৰ মাহী ল'ৰা, মামা ককা, বৰ্তা ছোৱালী, ভাইটি, টিকলা, ডাঙৰ মামা ককা, এইফালে তাইৰ লগৰ ছোৱালী দুজনীমান, এইফালে কইনা, আৰু এইফালে মাহী ল'ৰা দুটা। আৰু আমাৰ উজনি অসমৰ ফালে এটা নিয়ম, তুলনি বিয়াত কইনাক সমাজৰ মাজত সজাব লাগে। এইফালে কাপোৰযোৰ মোকে পিন্ধাবলৈ মাতিলে আৰু জোৰা নাম গাইছিলে। আৰু আজিকালিৰ দিনত এনেকুৱাবিলাক নিয়ম বহুত কমেই দেখিবলৈ পোৱা যায়। কাৰ ফালে এনেকুৱা নিয়ম জনাবচোন। যিহেতু বিয়ানামবিলাক লুকাই যোৱা নিচিনাই হৈ গৈছে। আৰু মই ভইচ অভাৰ কৰিবলগীয়া হৈছে, যিহেতু গান লাগি আছিলে, বিয়ানাম গাই আছিলে, সেইকাৰণে কপিৰাইট লাগি যাব পাৰে যে। আৰু ভিডিঅ'টো মোক বৰ্তা ছোৱালীয়ে কৰি দিছিলে কাৰণে তাই পঠালিকৈ নকৰিলে, সেইকাৰণে ভিডিঅ'টো এনেকুৱা হ'ল। তাই সৰু ছোৱালী ভালকৈ কৰিব নাজানে। আৰু এইফালে কইনা সজাই হৈ গ'ল, চিম্পুলকৈ পিন্ধাইছোঁ। প্ৰথমতে অকণমান যেতিয়া মেকআপ কৰিছিলোঁ তেতিয়া অকণমান ডিজাইনত পিন্ধাইছিলোঁ বাৰু। আৰু এইফালে ভণ্টি এজনীয়ে আৰু এইফালে জোৰা নাম গাই মৰ্টন মছলা খুজি, বংশ পৰিয়ালবিলাকক তেনেকৈ জোৰাই মৰ্টন মছলা খুজি মানে জোৰা নাম গায়। আৰু এইফালে সকলোখিনিয়ে নাম গাই আছিলে। আৰু এয়া কইনাৰ মামীয়েক, যিজনী বিয়া হৈছে তাইৰ মামীয়েকে শৰাই দিছেহি। আৰু এইফালে মাকে কণাই কোলা লৈছে আৰু পিঠাগুড়ি বা আটাগুড়ি সানে, কিন্তু তেতিয়া নাছিলে, সেইকাৰণে পাউডাৰকৈ সানি দিছে। আৰু তাই বিয়া হোৱা 20 দিন মানেই হ'ব হ'ল। তাই যিহেতু এক্সাম আছিলে, সেইকাৰণে 14 দিন ব্ৰত আছিলে। ব্ৰত ভাঙি আগতীয়াকৈ সকলোখিনি নীতি নিয়ম কৰি থৈছিলে, কিন্তু এয়া অকল নিয়মৰ কাৰণে গৈছিলে। এইফালে তাই পেহীয়েক হয় আৰু সকলোৱে পিঠাগুড়ি নাই কাৰণে পাউডাৰকৈ সানিছে, যিহেতু আগত সেইখিনি নিয়ম কৰি গ'ল আৰু মানুহখিনি গোট খাইছে কাৰণে এয়া নিয়ম কৰিছে। আৰু এইফালে কইনাৰ ককায়েক দেখিছেনে, তাকো এৰি দিয়া নাই, তাকো পাউডাৰ সানি দিলে। আৰু এইফালে অকণমান ফূৰ্তি কৰিলে। মই বহুত বেছি ভিডিঅ' কৰি থকা নাই, দীঘল হৈ যাবৰ কাৰণে। আৰু এইফালে পেহীক পাউডাৰ সানিলে, তাইক খনা দেখি ছোৱালী একদম পূৰা কান্দি কাটি অৱস্থা বেয়া। আৰু পেহী কাষতে মই আছিলোঁ, মোকো সানিলেহেঁতেন, কিন্তু মই তাইক খনা দেখি ভিতৰলৈ গুচি আহিলোঁ, সেইকাৰণে মই বাচি গ'লোঁ। আৰু এইফালে আমি সকলোখিনি ফটোগ্ৰাফাৰ আহি গ'ল, 2 ঘণ্টামানৰ কাৰণে আহিছিলে। সকলোৱে ফটো মাৰি আছোঁ, সকলোখিনি আহিছোঁ। আৰু এয়া একেবাৰে সন্ধিয়া হৈ গ'ল, চাহ দিবলৈ আহিছোঁ মই।
আৰু সেইফালে পেহী ছোৱালীয়ে মই তাইক মোবাইলটো দি থৈ আহিছিলোঁ, তাই নাচি আছিলে, সেইফালে মাহী ল'ৰাহঁত বহি আছে আৰু এইফালে জেঠাই দেখিছেনে, জেঠাই বহুত ফূৰ্তি কৰে আৰু মোকো টানি টানি নিছিলে নাচিবৰ কাৰণে। মোৰ তেনেকৈ মই মানুহৰ আগত লাজ লাগে, সেইকাৰণে মই নগ'লোঁ। এইফালে পেহী আৰু ৰাতি সকলোৱে ফূৰ্তি কৰিছিলে, সেইফালে পেহী ছোৱালী কিবা ঠেহ লাগি তলত বহি আছে, এইফালে জেঠাই নাচি আছে। আৰু এইফালে ৰাতিৰ সাজ মই ভিতৰলৈকে লৈ আহিলোঁ। এইফালে পিছ মাছ ফ্ৰাই, দালি, জ্বলা ভাজি আৰু মিঠা ভাজি। আৰু একেবাৰে ইয়াৰ ৰাতিপুৱা ভিডিঅ' কৰিছোঁ। এইফালে পেহীয়ে পাচলি কাটি আছে, মানে পিঁয়াজ কাটি দিছে। এজন খুলোতে এযোৰ আৰু এইফালে আমাৰ একেবাৰে গা পা ধুই ভাত পানী খাই ওলাই মেলি ৰেডি। আৰু এইফালে এনেকৈ হাঁহি দিয়া। তোমাৰ নামটো কি? অঁ, হালধীয়া বুলি কোৱা, ডাঙৰকৈ কোৱা। আৰু এয়া এতিয়া আমি বাছত উঠিলোঁ। তাহাঁতৰ ঘৰৰ পৰা টাউনলৈকে বাছত যাব লাগে। এয়া বাছত উঠিলোঁ আৰু এইফালে বৌ মোৰ কাষতে বহিছে আৰু বৌ মই বহিছোঁ, মানে বাকীকেইটা পোৱালীকেইটা মূৰ ঘূৰাই বমি হয় আৰু সেয়া দেখিলে আমাৰো হৈছে। একেবাৰে আহি আমাৰ তিনিআলি নামিলোঁ, মিঠাই ল'লোঁ আৰু এইফালে বৰ্তাহঁতে ব্ৰইলাৰ নাখায়, সেইকাৰণে ভাবিলোঁ মুৰ্গী এটাকে লৈ যাওঁ, একেবাৰে লৈয়ে যাওঁ আকৌ পাপা অহাতকৈ, সেইকাৰণে মুৰ্গী এটা লৈয়ে ল'লোঁ। এইফালে এইটো জুখি আছে আৰু এই আমি এতিয়া খোজকাঢ়ি আহি আছোঁ তিনিআলিৰ পৰা ঘৰলৈ। হেল্ল' গাইজ, ফাইনেলি ঘৰ পালোহি আৰু তেনেকৈ আহি থাকোঁতে ইমান ভিডিঅ' কৰা নহ'লে আৰু বাছত আহিলে মূৰ চুৰবোৰ ঘূৰাই, মানে তেনেকৈ বমি চমি হোৱা নাই বাৰু, আগতে হয়, এতিয়া হোৱা নাই, কিন্তু হ'লেও মূৰ চুৰটো কিবা ঘূৰা কৰি থাকে। আৰু আহি পাই চাহ তাহ খালোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। এইখিনি ফটোখিনি লগাই দিছোঁ, আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছোঁ। আগৰকেইটা ভিডিঅ'ৰ নিচিনাকৈ এইটোতো মৰম দিব। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ, আৰু কোনোবাই যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। আৰু ষ্টাডি ভ্লগ অতি সোনকালে আহিছে। বাই।